মানে ছোৱালীগিলাক বোলে বহুত সেই কৰি থাকা বোলে। কোনে কৈছে? এই তোমাৰ তাকে ভিডিঅ' চিডিঅ' চাই সেইকাৰণে অলপ কৈছে আৰু মোক এনেকৈ দাদা এইটো আছে যে মোক সেই কৰে অলপ কেতিয়াবা মেছেজ চেছেজ কৰে আৰু এনেকৈ কৈছিল। মেছেজটো কৰা নাই মই বাবু। নহয় ইনষ্টাগ্ৰামত কৰা বুলি কৈছে। সেইটো ইনষ্টাগ্ৰামত মেছেজ কৰাই নাই। নহয় তাই কৈছে যে তুমি বোলে বহুত কিবা কিবি কৈছা লাভ ইউ চাভ ইউ ইমজ চিমজ দিয়া বোলে কিবা কিবি। এই নাই। মোকাল মাধলি সেনেকৈ ক'লাক যে দাদা এটা মোক মেছেজ কৰি থাকে মানে মোৰ পঢ়াত চঢ়াত অলপ ডিষ্টাৰ্ব হৈ থাকে। মাহঁতেও মোবাইলটো লাৰি থাকে না, তাৰমানে তাইৰ নিজা মোবাইল নহয় না। অঁ। মায়াকৰ মোবাইল হ'লে আৰু সেনেকৈ আৰু ডিষ্টাৰ্ব পায় আৰু পঢ়ি আছে না এইবাৰ। নাই মইতো দিয়া নাই। তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইছ আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ টাইপৰ হ'ব যাইছে। মানে ভিডিঅ'টো আজি মানে কোনো ধৰণৰ সেই নহয় বা থাম্বেল চাইটো নিশ্চয় গম পাইছে যে ধৃতিমান কলিতা মানে এইকেইদিনত বহুত মানে এইকেইদিনত বুলি নহয় সি মানে তেওঁ মানে বহুতক প্ৰেংক কল কৰিয়ে থাকে। তো মই ভাবছোঁ আজি যিহেতু মই এটা ভাবছোঁ যে তেখেতৰ নাম্বাৰটো আছে, ভাবিলোঁ এটা প্ৰেংক কলে কৰি দিওঁ। তো ভিডিঅ'টো সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফোন ৰিচিভ কৰে না নকৰে তো চাই থাকক ভিডিঅ'টো অলপ। তো চাওক। হেল্ল'। হেল্ল' ধৃতিমান কলিতা হয় নেকি? অঁ। অঁ, কি কৰি আছা? ঘৰতে আছো এনেই। এনেই মানে এটা ইম্পৰ্টেণ্ট কথা আছিলে তোমাৰ মানে বহুত সেই পাইছোঁ আৰু মানে ছোৱালীগিলাক বোলে বহুত সেই কৰি থাকা বোলে। কোনে কৈছে? নহয় মই পাইছোঁ, মোৰ ভণ্টি এটা আছে। ভণ্টিটো মোক সেইদিনা স্ক্ৰীণশ্বট দিলাক যে দাদা এটা আছে এনেকৈ মোক মেছেজ দি থাকে। স্ক্ৰীণশ্বটটো দিয়াচোন মোক হোৱাটছএপত চাওঁ। অঁ, স্ক্ৰীণশ্বটটো দিম ৰ'বা। এনেই তুমি কি কৰি আছা? মই এতিয়া এনেই আছো ৰ'বা, এই ভিডিঅ'টো আপলোড কৰিলোঁ নতুন ভিডিঅ' এটা। অঁ। এই তোমাৰ তাকেই ভিডিঅ' চিডিঅ' চাই সেইকাৰণে অলপ কৈছে আৰু মোক এনেকৈ দাদা এইটো আছে যে মোক সেই কৰে অলপ কেতিয়াবা মেছেজ চেছেজ কৰে আৰু এনেকৈ কৈছিল। মেছেজটো কৰা নাই মই বাবু। নহয় ইনষ্টাগ্ৰামত কৰা বুলি কৈছে। সেইটো ইনষ্টাগ্ৰামত মেছেজ কৰাই নাই। অঁ, তোমাক বাৰু মই সেইটো দিম বাৰু, স্ক্ৰীণশ্বটটো দিম বাৰু। অঁ, স্ক্ৰীণশ্বটটো দিবাচোন। অঁ, বাকী পিছে আজি কি ভিডিঅ' আপলোড কৰিলা? আজি এটা চেলেঞ্জিং ভিডিঅ' দিছোঁ ৰ'বা, চাবা। অঁ, চাওঁ এনেই তোমাৰ ভিডিঅ'বিলাক চাওঁ। সেইকাৰণেতো মই ভাবিলোঁ যে এইটো ল'ৰাকটো মই চিনি পাওঁ, সেইকাৰণে মোক ক'লা, কোৱাৰ লগে লগে মই তোমাক ফোন কৰিলোঁ। অঁ, নাই দিয়া মই এনেকুৱা মেছেজ দিয়া নাই দেখোন। তোমাৰ পিছে দিবাচোন স্ক্ৰীণশ্বট। অঁ, দিম ৰ'বা। এনেই পিছে কাকো নকৰা নেকি? কাকো মেছেজ চেছেজ নকৰা নেকি? নাই। সঁচাই না এনেই কৈছা আৰু ফোন কৰা দেখা পাই? নাই আছে। সঁচাই নকৰা নেকি? মানে মোক কৈছিল আৰু কেইটামানে কৈছিল তাৰ লগৰে যে আমি চাইছোঁ যে মেছেজ কৰি থাকে এনেকৈ। নাই। তাই ৰিপ্লাই বেলেগে একাউণ্টটো হ'ব পাৰে। তাই ৰিপ্লাই দিয়া নাই বোলে। নাই দেখোন, কিবা বেলেগ নেকি? নহয়, তাই কৈছে যে তুমি বোলে বহুত কিবা কিবি কৈছা, লাভ ইউ চাভ ইউ ইমজ চিমজ দিয়া বোলে কিবা কিবি। এই নাই। স্ক্ৰীণশ্বটটো দিবাচোন। তাই মোক সেনেকৈ কৈ থাকে, থকাৰ পিছত তাই ক'লা যে ল'ৰাটোক ভাল লাগে, নলগা নহয় এনেকৈ কয় মোক। এই স্ক্ৰীণশ্বটটো দিবা, মই চাম দে। অঁ, দিম ৰ'বা। বাকী আৰু এনেকৈ নকৰিবা আৰু। নাই কৰা নাই। নাই, তাইও পঢ়ি আছে না, ক্লাছ 9ত এইবাৰ। তুমি কি পঢ়ি আছ? মই বিকম ছেকেণ্ড ছেমিষ্টাৰ। অঁ। পিছে সেইগিলা নকৰিবা আৰু, তাইও সৰু আছে না। নাই কৰা। তুমি স্ক্ৰীণশ্বটটো দিয়াচোন মই চাওঁ। অঁ, স্ক্ৰীণশ্বট দিম বেলেগো ৰ'বা। হ'ব পাৰে মানে কিছুমান নামৰ। নহয়, তোমাৰে প্ৰফাইল সেইটোৱে আছে। নাই দিয়া, বেলেগ লৈছে চাগে। সেইটো বুলিয়ে কৈছে। আৰু এনেই তোমাৰ ঘৰটো ক'ত আছিল নো? ৰঙিয়া। ৰঙিয়া অঁ, তাইৰ ঘৰ মানে মুকালমুৱাত। অঁ। মুকালমুৱাত হ'লে সেনেকৈ ক'লাক যে দাদা এটা মোক মেছেজ কৰি থাকে, মানে মোৰ পঢ়াত চঢ়াত অলপ ডিষ্টাৰ্ব হৈ থাকে। মাহঁতেও মোবাইলটো লাৰি থাকে না, তাৰমানে তাইৰ নিজা মোবাইল নহয় না। অঁ। মায়াকৰ মোবাইল হ'লে আৰু সেনেকৈ আৰু ডিষ্টাৰ্ব পায় আৰু পঢ়ি আছে না এইবাৰ। নাই মইতো দিয়া নাই। তুমি স্ক্ৰীণশ্বটটো দিয়া, মই চাওঁ দে। অঁ, দিম ৰ'বা। বাকী এনেই ভিডিঅ' চিডিঅ' ভালেই? ভিডিঅ' চাই ভালে লাগি আছে বাৰু। অঁ, চাবা ভিডিঅ'।
ভিডিঅ' চাই আছোঁ তোমাৰ এইবাৰ 12K হ'ব কিজানি ন? হা 12K হ'ব কিজানি আৰু। 12K হ'বই ৰ'বা আৰু অলপ লাগে। বাকী খবৰ ভালেই ন? আছো দিয়া, তোমাৰ? এই ফোন মোৰ কৰিছোঁ ধৰিব পৰা নাই ৰ'বা। মই মোকালমাৰ পৰাই কৈছোঁ ৰ'বা। অ'। মানে মই নকৰিলোঁ আৰু সেনেকৈ কোৱাৰ পিছত আৰু মোক কাৰোবাৰ মই আৰু লগৰ এটাক খুজিলোঁ যে এনেকৈ এইটো ল'ৰাৰ নম্বৰ আছে নেকি? তাৰপিছত সি ক'ৰবাৰ পৰা কালেক্ট কৰি কিনে মোক দিলাক নম্বৰটো। নাই দিয়া নাই দিয়া, কিবা ভুল হৈছে চাগে। মই ভাবিলোঁ যে চাবাচোন ভালকে। মই ভাবিলোঁ আৰু তাইওতো সৰু আছে ন এইবাৰ, এতিয়া নাই মেট্ৰিক পাছ কৰিলে বেলেগ কথা আছিল। মই আৰু ভাবিলোঁ যে ফোনটো কৰি কিনে কোৱাই ভাল হ'ব, নহ'লে তাইৰ আৰু ডিষ্টাৰ্ব হ'ব না পিছত। নাই দিয়া, কিবা ভুল হৈছে চাগে। দিয়া হ'ব দিয়া ন, বেয়াটো পোৱা নাই আকৌ? নাই। মেছেজ নকৰবা কিন্তু আৰু। নাই মই কৰা নাই, তুমি স্ক্ৰীনশ্বট কেইটা দি দিবাচোন মই চাওঁ। দিম দিয়া, আৰু নকৰবা কিন্তু ভালকৈ কৈছোঁ। দিয়া। মাক কচম কি ক'ম মানে গাইছ। গাইছ কি ক'ম মানে এতিয়া পূৰা সেই কৰিলোঁ আৰু প্ৰেংকটোতো কৰিলোঁৱে, এতিয়া মানে কৰবা কি লগাই দিছোঁ মই ভাবিবাৰ পৰাই। গাইছ এতিয়া মানে ফোনটো কৰিলোঁ, এতিয়া মানে এইটো ডাইৰেক্ট কৈ দিওঁ আৰু নহ'লে কিবা কিবি লগাই দিছোঁ ন আৰু বেয়া হ'ব পাৰে, স্ক্ৰীনশ্বটটো খুজি আছে এতিয়া। যদি আৰু কল বেক কৰে আৰু বহুত কিবা কিবি গালি চালি দিব পাৰে, সেইকাৰণে এতিয়া মানে ডাইৰেক্ট কৈ দিওঁ যে প্ৰেংক কৰি আছিলোঁ ইয়াতে, এনেকৈ প্ৰেংক কৰিছোঁ, এতিয়া কৈ দিওঁ। হেল্ল'। ধীতিমান দা। বেয়া নাপাব এইটো জাষ্ট প্ৰেংক কৰিছিলোঁ আপোনাৰ লগত। বেয়া পাইছে নেকি? নাই। লাষ্টৰ ফালে অলপ লাগছিলে, ষ্টাৰ্টিং ভাবিলোঁ কি হ'ল। নহয় মানে জাষ্ট আৰু এটা চেনেল আছে মোৰ সৰু সুৰা, তাতে বোলো আপোনাৰ প্ৰেংক কলবিলাক চাই কিনে ভাল লাগেতো, সেইকাৰণে ভাবিলোঁ আপোনাকে এটা প্ৰেংক কল কৰি দিওঁ আৰু। ঠিকে আছে, ভাল লাগছে দিয়া। বাকী আপোনাৰ ভিডিঅ'বিলাক চাই ভালে লাগে, সেইকাৰণে আৰু কৰি দিলোঁ আৰু। বয়সত আপোনাত কৰি সৰু হ'ম আৰু, তুমি বুলি কোৱা কিছু ভিডিঅ'ত বেয়া নাপাবা আৰু। একো নাই, কিয় বেয়া পাম। বাকী চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়া, কেমেৰা আগত আছে। ছাবস্ক্ৰাইব কৰি দিব মানে, কি বুলি আছে? দাদুল ক্ৰিয়েশ্যন বুলি আছে। ছাবস্ক্ৰাইব কৰি দিব ক'লোৱে আৰু, কি প্ৰেংক কৰি দিলে। লাষ্টৰ ফালে অলপ লাগিল এনেকুৱা, প্ৰথমতে ধৰিব পৰা নাই। আগতে আপোনাক কৈছিল নেকি কোনোবাই? বহুত কেতিয়া কৰিলে, তোমাৰ যোৱাকালি কৰিছিল। বাকী ফাৰ্ষ্টতে ধৰিব পৰা নাছিল প্ৰেংক বুলি? বাকী লাষ্টৰ ফালে অলপমান এনেকুৱা লাগিল। পাৰছো না পাৰা নাই কৰিব? ভালে হৈছে। বাকী আপোনাক লিংকটো দিম হোৱাটছএপত, অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু। ঠিক আছে। দিয়া, ভালে আছা ন? আছো দিয়া। 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 গাইছ এতিয়া মানে কৈ দিলোঁ আৰু ভিডিঅ'টো এনেকৈ প্ৰেংক কল কৰিলোঁ, এইখিনি মানে সেই কৰি দিলোঁ আৰু প্ৰেংক কল বুলি কৰি দিলোঁ আৰু, বেয়া পাব পাৰেতো সেইকাৰণে কৈ দিলোঁ। এইখিনি আছিল আজিৰ ভিডিঅ'ত। মানে মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় এইটো, প্ৰেংক কল কৰা মানে ফাৰ্ষ্ট ভিডিঅ' হয়, যে বহুতক মানে ভাবি আছিলোঁ যে মানে যোনে প্ৰেংক কল কৰে মানে তাকে প্ৰেংক কৰিম এনেকৈ ভাবি আছিলোঁ। থকাতে মানে ধীতিমান দাৰ ভিডিঅ' চাই বহুত ভাল লাগে, মানে নতুনকৈ মানে ছাবস্ক্ৰাইবাৰ বহুত বাঢ়ি আছে সৰকান্তে, 12K হ'বই আৰু। আপোনালোকে যদি চোৱা নাই ভিডিঅ' চাব দাদাৰ চেনেলটো, ধীতিমান কলিতা বুলি ডেছক্ৰিপশ্যনত থাকিব পাৰে লিংকটো। বহুত ভিডিঅ' চাই ভাল লাগে, সেইকাৰণে মই ভাবিলোঁ মই এটা প্ৰেংক কল কৰোঁ, যিহেতু বেলেগক কৰি থাকে। আগে পিছে বোলে কৰিছে আৰু বহুতে কৰিছে, ময়ো আজি কৰি দিলোঁ সেইকাৰণে। ভিডিঅ'টো চাই কেনে পালে গাইজ কমেণ্ট কৰি জনাব। মোৰ ফাৰ্ষ্ট ভিডিঅ' এইটো প্ৰেংক কল, আৰু দি থাকিম বাৰু প্ৰেংক কল দি থাকিম। আৰু আমাৰ লগতে এখন মানে শ্বৰ্ট ফিল্ম আহি আছে সৰু সুৰা, ইমান মানে সেই নহয় আৰু, শ্বৰ্ট ফিল্ম এখন আহিছে, আপোনালোকে মৰম দিব অলপ। এইখিনি আছিল আজিৰ ভিডিঅ'ত। লগ পাই আছোঁ তাৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।